ডিসেম্বৰ ডেডলাইন 1 ডিসেম্বৰ পৰা আমি অসম নাগালেণ্ড সীমা পৰিদৰ্শন কৰিবৰ কাৰণে আমি অসমৰ যুৱ শক্তিক লগত লৈ যাম চৰকাৰে নোৱাৰিলে আমি কৰিম চৰকাৰে যদি নোৱাৰে আমাক দিয়ক না আমাক দিয়ক সীমান্তত নগাৰ আগ্ৰাসন ৰোধ কৰিবলৈ বদ্ধপৰিকৰ আলফা সীমান্তত পাতক ডেজিগনেটেড কেম্প নিউজ 18ৰ সম্পাদক পৰাগমণি আদিত্যৰ অনুষ্ঠান প্ৰাইম ডিবেটত এই হুংকাৰ আলফা নেতা জিতেন দত্তৰ অহা 1 ডিসেম্বৰ পৰা আমি অসম নাগালেণ্ড সীমা পৰিদৰ্শন কৰিবৰ কাৰণে আমি অসমৰ যুৱ শক্তিক লগত লৈ যাম 25 ডিসেম্বৰত ৰাজহুৱা কৰাৰ কথা বৃহত্তৰ নাগালিমৰ ফ্ৰেমৱৰ্ক তাৰ পূৰ্বে চূড়ান্ত আগ্ৰাসী মনোভাৱেৰে অসমৰ ভূমি দখল কৰি নাগালেণ্ডে পাতিছে ইটোৰ পিছত সিটো মহকুমা 1 ইঞ্চি মাটিও অসমৰ নাযায় অসমৰ মানচিত্ৰ অসলক বৃহত্তৰ নাগালিমত অসমৰ 1 ইঞ্চি মাটি নাযায় বুলি ঘোষণা কৰি হাত সাবতি বহি থকা অসম চৰকাৰক জিতেন দত্তৰ আহ্বান নাগালেণ্ডে যদি NSCNৰ সহযোগত আইন ভংগ কৰি মাটি দখল কৰিব পাৰে তেন্তে অসম চৰকাৰে নোৱাৰিলে আলফাক দিয়ক নাগালেণ্ডে যদি NSCNৰ সহযোগত আইন ভংগ কৰি হলেও যদি অসমৰ মাটি দখল কৰিবলৈ আহি থাকে আৰু আমাৰ যদি গভৰ্ণমেণ্টে কোনো ধৰণৰ ভূমিকাই নলয় চৰকাৰে যদি নোৱাৰে আমাক দিয়ক না আমাক দিয়ক আমি নগাৰে যিখিনি মাটি দখল কৰিছে সেই গোটেই মাটি আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি প্ৰস্তুত অসমৰ ভৌগোলিক সীমা অখণ্ড ৰাখিবলৈ সীমান্তত বিদ্ৰোহীৰ ডেজিগনেটেড কেম্প পাতিবলৈ চৰকাৰক অনুৰোধ জিতেন দত্তৰ অসম চৰকাৰে অসম নাগালেণ্ড সীমান্তৰ যিখিনি বিবাদমান এলেকা আৰু যিখিনি মাটি ইতিমধ্যে নাগা ৰাইজে দখল কৰিছে বা নাগালেণ্ড গভৰ্ণমেণ্টে দখল কৰিছে সেই অঞ্চলত বিদ্ৰোহী সংগঠনবিলাকৰ ডেজিগনেটেড কেম্প তাত স্থাপন কৰাৰ অনুমতি প্ৰদান কৰক আমি কাকপথাৰ কেম্পেই প্ৰথমতেই তালৈকে যাম আমাৰ ডেজিগনেটেড কেম্প তাত স্থাপন কৰি আমি সেই মাটি সুৰক্ষিত কৰাৰ লগতে ভৱিষ্যতে যাতে অসমৰ মাটি নাগালেণ্ডে এইদৰে বেদখল কৰিব নোৱাৰে তাৰ আমি নিশ্চিতি প্ৰদান কৰিম অন্যথা 25 ডিসেম্বৰত নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত হলে সৃষ্টি হ'ব ভয়াবহ পৰিস্থিতিৰ তাৰ বাবে একমাত্ৰ জগৰীয়া হ'ব কেৱল চৰকাৰ অসমৰ সীমাত আমি যুৱ শক্তিয়ে আমি খুঁটি মাৰি পেলাই আমাৰ অসমৰ সীমা আমি নিৰ্ধাৰণ কৰি থৈ আহিম যদি তাত যদি যিকোনো ক্ষেত্ৰত যদি সংঘাতৰ ৰূপ লয় তাৰ কাৰণে জগৰীয়া হ'ব অসম চৰকাৰ দীৰ্ঘদিনে শাসনৰ বাকজৰি চম্ভালি সীমা সমস্যা সমাধানত চূড়ান্ত ৰূপে বিফল কংগ্ৰেছো সৰব হ'ল নাগালিম প্ৰসংগত প্ৰাইম ডিবেটত কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ ঘোষণা জৰুৰীকালীন বিধানসভাৰ অধিৱেশন বিচাৰি শইকীয়া ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে বিধানসভাৰ অধ্যক্ষলৈ ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়লৈ চিঠি লিখিছো যে আমাক এখন জৰুৰীকালীনভাৱে নাগালিমৰ বাবে আলোচনা কৰিবলৈ এখন বিধানসভা অধিৱেশন মই লিখিছো কিন্তু এতিয়ালৈকে মই তাৰ উত্তৰ পোৱা নাই এটা কথা নিশ্চিত 25 ডিসেম্বৰে দিক নিৰ্ণয় কৰিব ভৱিষ্যত অসমৰ কিন্তু তাৰ পূৰ্বে জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে অসমৰ ভৌগোলিক চাৰিসীমা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'বনে সকলো নিৰ্ভৰ কৰিব চৰকাৰৰ সদিচ্ছাৰ ওপৰত